মহিলা নহয় পুৰুষক প্ৰৱেশ কৰিবলৈ দিয়া নহয় ভাৰতৰ এই মন্দিৰত ভাৰতৰ কোন ৰাজ্যত অৱস্থিত এই মন্দিৰ কিয় পুৰুষৰ প্ৰৱেশ নিষেধ এই মন্দিৰত কি এই মন্দিৰৰ ইতিহাস আহক চাওঁ এই প্ৰতিবেদন ভাৰতত এনে বহু মন্দিৰ আছে বহু কাৰণত যি মন্দিৰত সাধাৰণতে মহিলাৰ প্ৰৱেশ নিষেধ কিন্তু পুৰুষসকলৰ কোনো মন্দিৰতেই বাধা নাই কিন্তু আজি আমি এই প্ৰতিবেদন যোগে ক'বলৈ লোৱা এই মন্দিৰৰ কথা ভাৰতৰ আন মন্দিৰসমূহতকৈ বহু পৃথক কাৰণ এই মন্দিৰৰ গৰ্ভগৃহত প্ৰৱেশ কৰিবলৈ দিয়া নহয় পুৰুষক ইয়াৰ আঁৰতো আছে এক ইতিহাস এটি বাংলা সংবাদ মাধ্যমৰ প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি সনাতন ধৰ্মাৱলম্বী লোকসকলৰ মতে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা ভগৱান ব্ৰহ্মা কিন্তু মানুহে ব্ৰহ্মাৰ পূজা নকৰে সেয়েহে ভাৰতৰ এখন ঠাইৰ বাহিৰে বিশ্বৰ কোনো ঠাইতেই ব্ৰহ্মাৰ মন্দিৰ নাই ব্ৰহ্মাৰ মন্দিৰ থকা সেই ঠাইখন হ'ল ভাৰতৰ ৰাজস্থানৰ পুষ্কৰত অৱস্থিত বিশ্বৰ একমাত্ৰ ব্ৰহ্মাৰ মন্দিৰ যাক আমি প্ৰজাপতি ব্ৰহ্ম মন্দিৰ বুলি জানো ৰাজস্থানৰ পুষ্কৰ হ্ৰদৰ কাষতে অৱস্থিত এই মন্দিৰত ব্ৰহ্মাক পূজা কৰা হয় কিন্তু এই প্ৰজাপতি ব্ৰহ্ম মন্দিৰৰ গৰ্ভগৃহত কোনো বিবাহিত পুৰুষক প্ৰৱেশ কৰিবলৈ দিয়া নহয় পৌৰাণিক কাহিনী অনুসৰি দেৱী সৰস্বতীৰ অভিশাপৰ ফলশ্ৰুতিত এই মন্দিৰত নিষিদ্ধ বিবাহিত পুৰুষৰ প্ৰৱেশ কোৱা হয় যে পৌৰাণিক যুগত ইয়াৰ পুষ্কৰ জলাশয়ৰ পাৰত সৃষ্টিকৰ্তা ব্ৰহ্মাই যজ্ঞ কৰি আছিল এই যজ্ঞৰ সময়ত ভগৱান ব্ৰহ্মাৰ পত্নী সৰস্বতী সময়মতে উপস্থিত হ'ব নোৱাৰিলে আৰু সেয়েহে ব্ৰহ্মাই গায়ত্ৰীক পত্নী হিচাপে লৈ এই যজ্ঞ সম্পূৰ্ণ কৰিলে ইয়াকে দেখি দেৱী সৰস্বতীৰ অত্যন্ত খং উঠিল আৰু তাৰ পিছত দেৱী সৰস্বতীয়ে অভিশাপ দিলে যে যদি কোনো বিবাহিত পুৰুষে এই মন্দিৰত প্ৰৱেশ কৰে তেন্তে তেওঁৰ বৈবাহিক জীৱন ধ্বংস হ'ব সেয়েহে এই মন্দিৰত নিষেধ কৰা হৈছে বিবাহিত পুৰুষৰ প্ৰৱেশ